प्रेम से बोले सतगुरु महाराज की जय। अलग भेजी दो वो सतगुरुदेव महाराज की जय। आराध्य श्री जगदीश महाराज की जय। श्री विभूति महाराज की जय। नमस्कार। भारत माता की जय। गणतंत्र दिवसर उपलक्षे আজি আপোনালোকে যে দেখিবলৈ পাইছে সেয়া হ'ল বৃক্ষৰোপণ আৰু সেয়া আমাৰ কাৰ্যসূচীৰ এটা অন্যতম যেনে ইয়াৰ লগতে সংগতি ৰাখি গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি আমাৰ মানৱ ধৰ্মৰ প্ৰণেতা বিখ্যাত সমাজকৰ্মী আৰু তত্ত্বদৰ্শী মহান পুৰুষ শ্ৰী সতপালদেৱ মহাৰাজীৰ জ্যেষ্ঠ পুত্ৰ শ্ৰী বিভূজি মহাৰাজীৰ জন্ম দিৱস উপলক্ষে এই কাৰ্যসূচী হাতত লৈ আমি আগবাঢ়িছোঁ। তাৰ মাজতে আমাৰ বিভিন্ন ধৰণৰ এনে ধৰণৰ কাৰ্যসূচীৰ লগত থাকেই যেনে আপোনাৰ আজি আপোনালোকে দেখিবলৈ পাইছে বৃক্ষৰোপণ কাৰ্যসূচী। তাৰ লগতে আমাৰ স্বচ্ছ ভাৰত অভিযান থাকে, মিছন এডুকেশ্যন থাকে, এনে ধৰণৰ বহুতো সমাজসেৱী কাৰ্যসমূহ আমাৰ হাতত থাকে যিখিনি আমি এনে ধৰণৰ সময়ে সময়ে শ্ৰী গুৰু মহাৰাজীৰ প্ৰেৰণাত আমি সমগ্ৰ ভাৰতবৰ্ষতে ইয়াতো আপুনি দুৱাৰবাগৰি ডলামাৰা দেখিবলৈ পাইছে। এনে ধৰণৰ কাৰ্যসূচী আজিৰ দিনত আমাৰ গোটেই অসমখনত ভাৰতবৰ্ষতে চলি আছে। আৰু যে মানে আপোনালোকৰতো ইয়াতে গছটো লগাই আছে কিন্তু কিছুমান মানুহ যে গছটো কাটি দিয়ে হয়, এই যোনটো কাটি দিছে সেই তেখেতক আপোনাক কি ক'ব বিচাৰিছে? তেখেতলোকৰ কাৰণে মই এটা কবিতাৰ মাধ্যমেদি মই তেওঁলোকক এইটো সচেতন কৰাই দিব খোজোঁ। এটা গছে আমাক যদি ক'ব পাৰিলে হয় কেনেকৈ ক'লে হয়। গছে এতিয়া ক'ব, আপুনি শুনক। আদৰিছোঁ ধূলিও বতাহ, কৰা নাই নাকচ ৰ'দ বৰষুণ, যিদিন মই নাই মাটি হ'ব চাই, হ'ব হাহাকাৰ বাঢ়িব অন্ধকাৰ, নৈ হ'ব আকাশৰ জোন। এনেই খহা নাই নৈ কাণৰ মাটি, ওলাই অহা নাই এনেই পদূলিলে হাতী, আজিৰ মানৱ প্ৰাণৰ চিন্তা নকৰি ৰক্ষা কৰিব ওলাইছে জাতি। মোক কাটি গঢ়িছে মহল গ্ৰহক, নিদিলেও হ'ব উপহাৰ, নেলাগে কৃতজ্ঞতা, ৰক্ষা কৰা সেই মানৱ অহা প্ৰজন্মক, এৰি তোমাৰ চহকী হোৱাৰ মাদকতা। আজি আমি মানুহে নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ লাভৰ কাৰণে যে গছ গছনি কাটি আছোঁ কিন্তু তাৰ বাবদত আমি ৰোৱা নাই। এয়া আমি ধ্বংসৰ পথলৈ গৈ আছোঁ। আমাৰ অহা প্ৰজন্মক আমি মানে ধ্বংসৰ পথত মানে ঠেলি দিয়াৰ লেখীয়া হৈছে। যদিও আমি প্ৰয়োজন সাপেক্ষে গছ গছনি কাটিবওলগীয়া হয় কিন্তু যদি আমি এটা গছ কাটোঁ তাৰ বদলি আমি 10টা গছ ৰুব লাগে। এই আমাক প্ৰেৰণা যোগাইছে আমাৰ শ্ৰী সতপালদেৱ মহাৰাজীয়ে। আমাক এনেকুৱা ধৰণৰ প্ৰেৰণা দিছে যাৰ প্ৰেৰণাতে আমি উৎসাহ পাই আমি এনে ধৰণৰ কাৰ্যসূচী আমি লওঁৱেই। গছ গছনি আমি এনে আমাৰ সৎসং সমাৰোহ হ'লে, সদ্ভাৱনা সন্মিলন হ'লে গছপুলি ৰোৱা, স্কুল আপোনাৰ ল'ৰা ছোৱালীক স্কুলত আমি কিতাপ বিতৰণ কৰা, যিসকল দুখীয়া ল'ৰা ছোৱালী আছে তেওঁলোকক পঢ়াৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাবৰ কাৰণে আমি ইমান যথেষ্ট পৰিমাণে দিব নোৱাৰিলেও কিন্তু অকণমান হ'লেও আমি তেওঁলোকক আগবঢ়াবৰ কাৰণে চেষ্টা কৰোঁ। লগতে আপোনাৰ চাফাই অভিযান কৰা হয় আমাৰ পৰিৱেশটো নিকা কৰিবৰ কাৰণে। ঠিক যেনেকৈ জেগা পৰিৱেশ কৰিবৰ কাৰণে আপোনাৰ নিকা কৰিবৰ কাৰণে চাফাই অভিযান হয়, তেনে মানুহৰ হৃদয় পৰিৱৰ্তন কৰিবৰ কাৰণে আমাৰ শ্ৰী সতপালদেৱ মহাৰাজীয়ে সদ্ভাৱনা জাগৰণ জেগাই জেগাই সদ্ভাৱনা সন্মিলন